নমস্কাৰ মোৰ নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি গৈ আছোঁ আচলতে লখিমপুৰ আৰু ভাবিলোঁ আপোনালোককো দেখাওঁ কি হয় কি নহয় আৰু কি কাৰণে গৈছোঁ হেও আপোনালোকে জানিব আৰু এয়া চক বহুত দীঘল মানে লং জাৰ্নি কি বুলি ক'ম আৰু আমগুৰিৰ পৰা যিহেতু লখিমপুৰ আপোনালোকে জানেই কিমান লং জাৰ্নি আৰু বহুত দীঘলীয়া ৰাস্তা সো আজি আচলতে গৈছোঁ আজি দাদাৰ আঙুঠি পিন্ধোৱা সো বহুত এক্সাইটেড হৈ আছোঁ আৰু বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আপোনালোকে একদম ভিডিঅ'টো স্কিপ নকৰাকৈ চাব এয়া মই আপাহঁতৰ লগতে গৈছোঁ মিলি এতিয়া আমি পাইছোঁহি সো ভিডিঅ'বোৰ বহুত দীঘল হ'ব সেইকাৰণে ইমান মানে দেখাব নোৱাৰিম সো এতিয়া আমি বহিলোহি আৰু বহি আছোঁ আৰু চাহ তাহও দিলে সো ভিডিঅ' বনাবলৈ নহ'লে ইমান কাৰণ আৰু মানে মানুহো বহুত থাকে ন সেইকাৰণে বনাবলৈ অলপ প্ৰব্লেমো হয় তো এই আৰু যুজা কৰি আছে আৰু মই এতিয়া 9 বজনী চাওঁ লাগিছে এইটো কেকটো এইটো চক আপোনালোকক দেখাই দিছোঁ 3 মহলীয়া 9 বজনী আহিব এতিয়া এয়া আমাৰ নবৌ ইমান ধুনীয়া লাগিছে চ' কিউট বহুত ধুনীয়া লাগিছে 9 বজনী আৰু এতিয়া এইবোৰ কৰি আছে আৰু কেক কটা সময় হ'ব এতিয়া আঙুঠি পিন্ধাব এতিয়া आकुति समान हृदयानिवा समानमस्तु वो मनो यथा वा सुसहसते এতিয়া আমাক খাবৰ কাৰণে দিছে আৰু আমিও খাই লওঁ আৰু সকলোৱে খোৱাৰ পিছত গানৰ যিহেতু ব্যৱস্থা কৰিছে এতিয়া গাব এতিয়া আমাৰ খাবৰো টাইম হৈ গ'ল আৰু বহুত ভোকো লাগিছে সো এয়া চক দিছে মাছ আছে মাংস আৰু পনীৰ সব আছে আৰু মাছ মাংস পনীৰ সব দিছে সো সেয়াই আৰু খাই লওঁ আমি চবেই এয়া আমাৰ এবাৰ খাই আছে আৰু এতিয়া শেষত আমি কাষ্টাৰ্ডটো অকণমান খাই লওঁ খাই বৈ উঠি এতিয়া অলপ বহিছোঁ আৰু এতিয়া গান চান হয়তো প্ৰগ্ৰেম চলিয়ে আছে সময়ো হৈ আহিছে এতিয়া আমাৰ যাবৰ হৈছে
এয়া আমি যাবলৈ ওলাইছোঁ আৰু আজি বহুত ভাল লগা যিহেতু দিনটো বহুত ভাল লাগিলে যাবলৈতো মনেই নাই আৰু এতিয়া আমি ঘৰলৈ আহি আছোঁ আৰু আজি যিহেতু বহুত ভাল লাগিলে ডাঙৰ দাদাৰ যিহেতু ৰিং চেৰিমনি আৰু মই কেতিয়াবাৰ পৰাই মানে বহুত এক্সাইটেড হৈ আছিলোঁ চ' ভিডিঅ'টো আৰু ইমানতে মানে সমাপ্ত কৰি দিওঁ আৰু কেনেকুৱা লাগিলে প্লিজ লাইক কৰিব কমেণ্ট কৰিব মোক জনাব ভিডিঅ'টো কেনেকুৱা লাগিলে বা কেনেকুৱা হ'ল আকৌ আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম বাই বাই